দৰ্শকসকল স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান বেৰোজগাৰ গট টেলেণ্টলৈ। ইতিমধ্যে আমাৰ মঞ্চত সকলো বেৰোজগাৰ আহি উপস্থিত হৈছে। যিহেতু টিকটক বেন হোৱাৰ কাৰণে তেওঁলোকৰ হাতত একো কাম নাই, সেয়েহে তেওঁলোকে সময়ৰ অপব্যৱহাৰ কৰি সময়তকৈ আগত উপস্থিত হৈছেহি। সেয়েহে আজি প্ৰথমজন বেৰোজগাৰ প্ৰতিযোগী লগতে এসময়ৰ টিকটকাৰ অভিনেত্ৰী আমাৰ আজিৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো। তেওঁ হৈছে মিছ এংগাৰ প্ৰিয়া। আমি যাৰ সকলকে সুধো। বাহ বাহ বঢ়িয়া হৈছে। वाह वाह बढ़िया হৈছে না মই এই গানটো থোৰ বিচাৰি পালো না তাল বিচাৰি পালো বঢ়িয়া বঢ়িয়া আপোনালোকৰ যদি এংগাৰ প্ৰিয়া টেনটিনিয়া মাত শুনি এতিয়ালৈকে কাণৰ পৰ্দা ফটা নাই তেতিয়াহ'লে কাণৰ পৰ্দা ফটাবলৈ আহি আছে মিষ্টাৰ বাবৰি। চলে যাও চাৰ সকলেনো কি কয় তাকেই সুধো। মাতটো কিমান দুখ আছে, মই আৰু একো ক'ব নোৱাৰা হৈ গৈছো। তুমি আগুৱাই যোৱা। বাহ বাহ কি গাইছা তুমি। তোমাৰ গান যদি আজি অৰিজিত সিং শুনিলে হয় তেওঁ কান্দি দিলে হয়। কি ফিলিংছত গাইছা তুমি। কিয়া বাত কিয়া বাত কিয়া বাত। মেডাম এইখন ৰুমাল লওক। আপোনালোকৰ যদি বাবৰিৰ গান শুনি দুখ লাগিলে তেতিয়াহ'লে আহক এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাওঁ মণ্ডলক। আপোনালোকক অতি দুখেৰে জনাওঁ যে মণ্ডলৰ গান শুনি আমাৰ দুয়োগৰাকী জাজ বৰ্তমান হস্পিটেললৈ যাব লগা হ'ল। সেয়েহে আমি আজি এই অনুষ্ঠানটি ইমানতে সামৰণি মাৰিলোঁ। ৰ'ব আপোনালোকে নাযাব। আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পাইছে